Hello guys, welcome back to my channel. আজি মই আপোনালোকৰ ওচৰত চলে ভটৰৰ ৰেচিপি লৈ আহিছো। চলে ভটৰৰ ৰেচিপিৰ কাৰণে কি ৰাখিছো মই দেখাই দিছো। এফালে কাবেলি বুট হয়, এটো মই 5 ঘণ্টামান তিয়াই ৰাখিছিলো আৰু এফালে মই ময়দা ৰাখিছো 3 বাটি হয় আৰু এফালে মই বিলাহী দুটা কাটি ৰাখিছো, পিয়াজ কাটি ৰাখিছো, জলকীয়া কাটি ৰাখিছো। কেনেকৈ বনাও মই দেখাই আছো আপোনালোকক। এয়া মই এফালে ময়দা অকমান মই নিমখ দি লৈছো আৰু মই ৰিফাইন দি লম। ইয়াতে বেছিকৈ অকমান মই ৰিফাইনটো দি লম। এয়া এনেকুৱাকৈ হাতেৰে গোটেইখিনি মিলাই ল'ব লাগিব। মিলাই এতিয়া মই অকমান গৰম পানী ল'ম। এইটো গৰম পানী হয়, সেইকাৰণে মই অকমান চামুচেদি লাৰি লওঁ। প্ৰথমতে খুব গৰম আছেতো, এনেকুৱাকৈ গৰম পানী অলপ দি মই ধুনীয়াকৈ মাৰি ল'ম। এয়া মই এনেকুৱাকৈ হাতেৰে এনেকুৱাকৈ ধুনীয়াকৈ মাৰি ল'ম। এয়া মোৰ মাৰাটো হৈ গ'ল। এতিয়া মই 5 মিনিট মানে সাইডত ৰাখি থৈ দিছোঁ। মই চলেটো বনাই লৈ ইফালে মই কুকাৰটো বহাই দিছোঁ। এয়া কুকাৰটোত মই তেল দি দিম। এফালে মই তেল দি দিছোঁ। এয়া মোৰ তেলটো গৰম হৈ গ'ল। মই তাত পিঁয়াজটো দি দিছোঁ। এতিয়া মই অকণমান তাত পাঁচফোৰণ ছটিয়াই দিম। পিঁয়াজৰ লগত এয়া পাঁচফোৰণ অকণমান দি দিছোঁ। ফ্লেভাৰটো ভাল আহে আৰু মানে পাঁচফোৰণটো দিলে। পিঁয়াজটো ৰঙা হৈ গ'ল, তাত মই বিলাহীটো দি দিছোঁ। এয়া বিলাহী দি দিছোঁ আৰু যে জলকীয়া থৈ দিছিলোঁ, মই জলকীয়াকেইটাও দি দিছোঁ। ইয়াতে অকণমান সময় লাৰি ল'ম মই। এয়া মই অকণমান লাৰি এতিয়া মই হালধি মছলা দি দিম। ইয়াতে মই প্ৰথমত দিছোঁ নিমখ দিছোঁ 1 চামুচ দিছোঁ, হালধি 1 চামুচ দিছোঁ, জিৰা 1 চামুচ, এয়া ধনিয়া 1 চামুচ, জলকীয়া আধা চামুচ দিছোঁ। কেঁচা জলকীয়া দিছোঁতো বহুত জ্বলা হৈ যাব, সেইটো কাৰণে আধা চামুচ দিছোঁ। ইয়াতে আদা 1 চামুচ, নহৰু 1 চামুচ পেষ্টটো মই ইয়াতে দি দিছোঁ। দি অকণমান লাৰি এতিয়া মই বুটটো ইয়াতে দি দিম। লাৰা হৈ গ'ল। ইয়াতে মই গোটেইখিনি ইয়াতে ঢালি দিম। মই ঢালি দি ধুনীয়াকৈ অকণমান লৰাই দিম। এনেকুৱাকৈ অকণমান লাৰি দিছোঁ ধুনীয়াকৈ। লাৰা হৈ গ'ল। ইয়াতে মই পানী দি হুইচেল মাৰিবলৈ দিম। এয়া মই ইয়াত ইমানমান দিছোঁ। মুখটোৰে আধা মুখ হৈ আধা মুখ পানী দিছোঁ। মই আধা মুখ পানী দি দিছোঁ। মই দি 4টা বা 5টা মই হুইচেল যাবলৈ দিম। মই হুইচেল 4 বা 5টা মই মাৰিব দিম। দেখাই আছোঁ মই। এইফালে মই ভাতোৰে কাৰণে তেল গৰম হ'বলৈ দিছোঁ আৰু এইফালে মই মানে এটা বেলি আপোনালোকক দেখাই আছোঁ। এনেকুৱাকৈ মই লাড্ডুটো অকণমান ডাঙৰ কৰি লৈছোঁ, তেতিয়া মানে খাই খুব ভাল লাগে। এয়া অকণমান ময়দা লগাই ল'ম। লৈ মই বেলি দেখাই আছোঁ। ঢাকনিখন গুচাই চাই লওঁ মানে কেনেকুৱা হৈছে চলেটো। মই দেখাই আছোঁ আপোনালোকক। এয়া মোৰ চলে ধুনীয়া হৈছে, সিজিছেনে মই দেখাই দিছোঁ আপোনালোকক। চাওঁ, এয়া ধুনীয়া সিজি গৈছে। এতিয়া মই ইয়াৰ ওপৰত অকণমান মিট মছলা দি দিম ওপৰত। এয়া মই আধা চামুচ মিট মছলা ইয়াৰ ওপৰত দি দিছোঁ। দি মই অকণমান ধুনীয়াকৈ লাৰি ল'ম। মোৰ হৈ গ'ল। এইফালে মই নমাই থৈ দিছোঁ। এতিয়া মই ভাতটোৰে ৰেডি কৰিম। তেলটো গৰম হৈ গ'ল, তাত মই দি দিছোঁ। ইয়াতে মই অকণমান এনেকুৱাকৈ লৰাই দিম। মই এতিয়া মানে ফুলি উঠিব, সেইটো কাৰণে এনেকুৱাকৈ ধুনীয়াকৈ ফুলি উঠি যাব। মোৰ চলে ভটোৰে ৰেডি হৈ গ'ল। কিন্তু ধুনীয়া হৈছে দেই, কালাৰ চালাৰ মানে খুব ধুনীয়া হৈছে। এয়া খুব ধুনীয়া হৈছে, খাই কিন্তু ভাল লাগিব। আৰু এইফালে মই চচো ৰাখিছোঁ। কেনেকুৱা হৈছে আপোনালোকে জনাবচোন কমেণ্টত, আৰু মোক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।